নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকক এনে এটা সফটৱেৰ বিষয়ে জনাম যিটো সফটৱেৰ আপোনালোকৰ কম্পিউটাৰত থাকিবই লাগে। তো মই আজি আপোনালোকক এটা ভিডিঅ' কনভাৰ্টাৰ বিষয়ে জনাম। যদি আপোনাৰ কম্পিউটাৰত এই ভিডিঅ' কনভাৰ্টাৰটো আপুনি ইনষ্টল কৰি থয় আপুনি অতি সহজে বহুতখিনি কাম কৰিব পাৰিব। পোনপ্ৰথমে মই আপোনালোকক যিকোনো এটা ভিডিঅ' কেনেকৈ জাষ্ট এটা ক্লিক কৰি আপুনি MP3 বনাব পাৰে সেইটো দেখাম। গতিকে প্ৰথমে আপোনালোকে চাই লওক, তাৰ পিছত আপোনালোকে সফটৱেৰটো ডাউনলোড কৰিব আৰু ইনষ্টল কৰি ইউজ কৰিব। সো আপোনালোকে দেখা পাইছে এটা মই ভিডিঅ' ফাইল থৈছো। এই ভিডিঅ' ফাইলটো যদি মই MP3 লৈ কনভাৰ্ট কৰিব লাগে মই জাষ্ট ৰাইট ক্লিক কৰিম, ফাইল কনভাৰ্টাৰ অপচনত ক্লিক কৰিম আৰু ইয়াতে বিভিন্ন ধৰণৰ ফৰমেট আহি যাব। মই যদি এটো MP3 ত কনভাৰ্ট কৰিব বিচাৰো মই জাষ্ট MP3 অপচনত ক্লিক কৰি দিম আৰু মাত্ৰ 2-3 সেকেন্ডৰ ভিতৰতে মোৰ এই ভিডিঅ' ফাইলটো MP3 হৈ কনভাৰ্ট হৈ আহি যাব। মই এতিয়া আপোনালোকক এই কনভাৰ্ট হোৱা MP3 টো প্লে কৰি দেখাইছো। নমস্কাৰ, আজি আমি শিকিম আপোনাৰ মোবাইলত থকা যিকোনো ভিডিঅ' ফাইলক মাত্ৰ এটা ক্লিকত কেনেকৈ MP3 বনাব পাৰি। গতিকে আপোনালোকে দেখিলে যে জাষ্ট মই এটা ক্লিক কৰিলো আৰু মোৰ এই ভিডিঅ' ফাইলটো MP3 লৈ কনভাৰ্ট হৈ গ'ল। সো এই সফটৱেৰটোৰ দ্বাৰা আপুনি আৰু বহুতো কাম কৰিব পাৰে। মই ইয়াতে আপোনালোকক দেখাম কি আপুনি কৰিব পাৰিব। সো মোৰ ওচৰত এটা ফোল্ডাৰ আছে টেষ্ট নামৰ ফোল্ডাৰটোত মই ইয়াতে দুটা ফাইল কপি পেষ্ট কৰি থৈছো। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে এটা PDF ফাইল আছে আৰু এখন ফটো আছে। এতিয়া যদি আপুনি এই ফটোখন PDF ত সেভ কৰিব বিচাৰে তেতিয়া আপুনি জাষ্ট ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি আপুনি ফাইল কনভাৰ্টাৰ অপচনত যাব। ফাইল কনভাৰ্টাৰ অপচনত যোৱাৰ পিছত ইয়াতে এটো আপুনি GIF বনাব পাৰিব, PNG বনাব পাৰিব, ওয়েবৰ কাৰণে বনাব পাৰিব, স্মল PNG বনাব পাৰিব, ৰোটেট PNG বনাব পাৰিব, ৰোটেট লেফট ৰাইট দুইটাই বনাব পাৰিব। তাৰ পিছত JPG বনাব পাৰিব, LCO বনাব পাৰিব আৰু PDF বনাব পাৰিব। মাত্ৰ এটা সফটৱেৰ দ্বাৰা আপুনি ভিডিঅ'টোক অডিও বনাব পাৰিব বিভিন্ন ফৰমেটত আৰু যিকোনো এটা ফটোক আপুনি PDF বনাব পাৰিব, PNG বনাব পাৰিব, JPG বনাব পাৰিব। মানে বহুত অপচন আছে ইয়াত, মানে বহুতখিনি ফৰমেটত আপুনি ইয়াক কনভাৰ্ট কৰিব পাৰিব। সো মই ইয়াক জাষ্ট যদি PDF বনাব বিচাৰো তেতিয়া মই PDF অপচনত ক্লিক কৰি দিম আৰু ক্লিক কৰা মাত্ৰ 2-3 সেকেন্ডৰ ভিতৰতে মোৰ এই ফটোখন এটা PDF ফৰ্মত আহি যাব। ইয়াছক মই আপোনালোকক ওপেন কৰি দেখাইছো। এটো চাওক মোৰ ফটোখন ইয়াতে PDF ত আহি গ'ল। ঠিক তেনেকৈ যদি আপুনি যিকোনো PDF হক JPG লৈ কনভাৰ্ট কৰিব বিচাৰিছে বা PNG লৈ কনভাৰ্ট কৰিব বিচাৰিছে তাৰ কাৰণে আপুনি কি কৰিব, আপুনি জাষ্ট PDF টোৰ ওপৰত ৰাইট ক্লিক কৰিব, ফাইল কনভাৰ্টাৰ অপচনত ক্লিক কৰিব আৰু PNG অপচনত ক্লিক কৰি দিব। PNG অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই PDF টো PNG ফৰমেটত ইয়াতে আহি যাব। এটো চাওক এটো ডান বুলি আহি গ'ল। এটো চাওক আমাৰ এখন সাৰ্টিফিকেট আছিল কোভিড ভ্যাকচিনৰ, এই সাৰ্টিফিকেটখনো ইয়াতে আহি গৈছে। সো যদি আপোনালোকক এই সফটৱেৰটো লাগে মই ভিডিঅ'টোৰ তলত এটা লিংক দিছো, তাতে ক্লিক কৰিব। সেই লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব এই সফটৱেৰটো ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এটকাও খৰচ কৰিব নালাগে আৰু এটো সম্পূৰ্ণ ফ্ৰী ইউজ কৰিব পাৰিব। আপোনাৰ কম্পিউটাৰত জাষ্ট আপুনি এটো ইনষ্টল কৰিব লাগিব আৰু ইনষ্টল কৰাৰ লগে লগে আপুনি যেতিয়াই ৰাইট ক্লিক কৰিব যিকোনো ফাইল ফটোৰ ওপৰত বা যিকোনো ভিডিঅ' ফাইলৰ ওপৰত ইয়াতে ফাইল কনভাৰ্টাৰ অপচনটো আহি যাব। আশা কৰিছো এই ভিডিঅ'টোৰ দ্বাৰা আপুনি কিবা এটা নিশ্চয় শিকিলে। যদি ভাবিছে কিবা এটা শিকিলো তেতিয়া আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' সদায় পাবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে নিশ্চয় কমেন্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই অসম।